নমস্কাৰ সকলো অসমবাসী ৰাইজ। আজি মই সেইটো ভিডিঅ' বহুতখিনি সাহস গোটাই সেইটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ। কাৰণ কেলৈ যোৱাকালি মই যিটো নিউজত পাইছোঁ যে জুবিন দাৰ ব্ৰেইনত দাগ এটা ওলাইছে, তো সেই নিউজটো চাই পিনে মোৰ অত্যন্ত বিৰাট বেছি খং আৰু অত্যন্ত মনত বহুত বেছি দুখ অনুভৱ হৈছিল। তো সেইটো কাৰণে মই আজি নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰোঁ বুলি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। কাৰণ মানে থাকিব পৰা নাই মানে এনেকৈ। আৰু আজি চাওক, জুবিন দাৰ মৃত্যু হোৱা 1 মাহ অতিক্ৰম কৰিবলৈ হ'ল, কিন্তু আজি পৰ্যন্ত জুবিন দা জাষ্টিছ পোৱা নাই। তো সেই গতিকে যিমান পাৰে অতি সোনকালে জুবিন দা জাষ্টিছ হোৱাটো আমি সকলোৱে বিচাৰোঁ। তো সেইকাৰণে আমাৰ অসম চৰকাৰ আৰু আইনৰ আদালতত পূৰা সম্পূৰ্ণ দৃঢ় বিশ্বাস, যাতে অতি শীঘ্ৰেই জুবিন দাৰ যি মৃত্যু, এই মৃত্যু যি হত্যাকাণ্ড, যি প্লেনিং কৰা হৈছিল, এই হত্যাকাণ্ড অতি শীঘ্ৰেই ন্যায় হোৱাটো আমি অসমৰ প্ৰত্যেক জনগণই বিচাৰে। তো এতিয়া ছ'চিয়েল মিডিয়াত যিটো হেছটেগ প্ৰটেষ্ট চলি আছে, এই প্ৰটেষ্ট সকলোৱে অব্যাহত ৰাখক আৰু সকলোৱে লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। হেছটেগ লিখিব, তাৰপিছত লিখিব জেটো কেপিটেল লিখিব, ফৰটো লিখোঁতে এফটো লিখিব কেপিটেল, জুবিন লিখোঁতে জেডটো লিখিব কেপিটেল আৰু গাৰ্গ লিখোঁতে জিটো কেপিটেল লিখিব। তো সকলোৱে যিমান পাৰে #জাষ্টিছ ফৰ জুবিন গাৰ্গ পূৰা শুদ্ধকৈ লিখিব। তেতিয়া মানে কি হয়, ছ'চিয়েল মিডিয়া প্লেটফৰ্মত অসমে #জাষ্টিছ ফৰ বুলি কিয় লিখিছে, সেইটো মানে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়ত সেইটো জাজ কৰা হয়। তো গতিকে এই প্ৰটেষ্ট আমি জুবিন দাৰ ন্যায় নোপোৱাৰ পৰ্যন্ত এই প্ৰটেষ্ট অব্যাহত ৰাখিব লাগে অসমৰ প্ৰত্যেক জনগণে। পূৰা বিশ্বাস মোৰ অসম চৰকাৰ আৰু আইনৰ হাতত। কঠোৰতকৈ কঠোৰতম এই হত্যাকাৰীহঁতক শাস্তি দিবই লাগিব। গতিকে আপোনালোক সকলোৱে ছ'চিয়েল মিডিয়াত বিশেষকৈ #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সকলোৱে লিখিব আৰু যিমান পাৰে কমেণ্ট বক্সত বা আপোনাৰ নিজৰ পষ্টত, নিজৰ ফেচবুক একাউণ্টত চবেই লিখিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি। আৰু মোৰ যিখিনি মনৰ পৰা ক'বলগীয়া মই সেইখিনি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। তো গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্টত পাৰিলে #জাষ্টিছ ফৰ জুবিন গাৰ্গ মই পুনৰ কৈছোঁ শুদ্ধকৈ লিখিব। তো সকলোৱে আমাৰ জুবিন দাৰ ন্যায়ৰ যুঁজখন অব্যাহত ৰাখিব লাগে ন্যায় নোপোৱাৰ পৰ্যন্ত। গতিকে জয় অসম, জয় জুবিন দা।